Hello guys, Adonizone is a mistake. যোৱা প্ৰায় এসপ্তাহ ধৰি মোৰ কিছু পাৰ্সোনেল প্ৰবলেমৰ বাবে এই চেনেলটোত ভিডিঅ' দিব পৰা নাছিলোঁ কিন্তু এতিয়াৰ পৰা মই আগৰ দৰে আপোনালোকক ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম সো আজিৰ এই ভিডিঅ'টোত ফেচ এপ কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব বা ফেচ এপ ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব ইয়াৰ বিষয়ে জনাম আপোনালোকে ফেচবুক ইনষ্টাগ্ৰাম বা হোৱাটছআপ আদিত একেদিন নিশ্চয় দেখি আছে ল'ৰাবিলাকে নিজৰ মুখৰ আকৃতি সলনি কৰি ছোৱালীৰ ৰূপত ফটো আপলোড কৰি আছে আৰু ছোৱালীবিলাকেও একে ধৰণে ল'ৰাৰ ৰূপত ফটো আপলোড কৰি আছে এই ফেচ এপৰ ট্ৰেণ্ডটো আজিৰ পৰা প্ৰায় এবছৰ আগতে আহিছিল আৰু সেই সময়ত সকলোৱে নিজকে বৃদ্ধৰ ৰূপত ফটো আপলোড কৰিছিল লকডাউনৰ বাবে এতিয়া পুনৰ ফেচ এপৰ ট্ৰেণ্ডটো আহি গ'ল সো এই ভিডিঅ'টোত মই আপোনালোকক ফেচ এপৰ জৰিয়তে কেনেকৈ আপোনালোকে আপোনালোকৰ মুখৰ আকৃতি সলনি কৰিব পাৰিব ইয়াৰ বিষয়ে শিকাম সো এতিয়া আহক এই ভিডিঅ'টিৰ সৈতে আগবাঢ়ো ফেচ এপটো ইনষ্টল কৰিবলৈ পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ প্লে ষ্ট'ৰ এপটো ওপেন কৰি লওক প্লে ষ্ট'ৰ এপটো ওপেন কৰি লোৱাৰ পিছত ইয়াত ফেচ এপ বুলি টাইপ কৰি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত এই এপটো আপোনালোকে ইয়াত ইনষ্টল কৰি ল'ব মই অলৰেডি এই এপটো ইনষ্টল কৰি লৈছোঁ সো মই আৰু ইনষ্টল কৰিব নালাগে আপোনালোকে ইনষ্টল কৰি ল'ব ইনষ্টল কৰি লোৱাৰ পিছত ফেচ এপটো আপোনালোকে ওপেন কৰি ল'ব সো মই ওপেন কৰি দিছোঁ ওপেন কৰি দিয়াৰ পিছত তলত নেক্সটত ক্লিক কৰিব ইয়াৰ পিছত কন্টিনিউ বুলি আহিব কন্টিনিউত ক্লিক কৰিব কন্টিনিউ ক্লিক কৰাৰ পিছত ওপৰত এলাও বুলি আহিছে এলাও কৰি দিয়ক সো ইয়াত এলাও কৰি দিয়ক এলাও কৰাৰ পিছত তলত তিনিটা অপচন আহিছে প্ৰথমটো হ'ল কেমেৰা দ্বিতীয়টো হ'ল ফটোজ কেমেৰাত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট ফটো উঠিব পাৰিব আৰু ফটোটো উঠি আপোনালোকে এই এপটোৰ জৰিয়তে আপোনাৰ মুখৰ আকৃতি সলনি কৰি ল'ব পাৰিব দ্বিতীয়তে আছে ফটোজ অপচনটো ফটোজ অপচনটোত ক্লিক কৰিলে আপোনাৰ গ্যালাৰীত যিমানবোৰ ফটো আছে সকলোবোৰ আহি যাব তাৰ পৰা এটা ফটো সিলেক্ট কৰি আপুনি আপোনাৰ মুখৰ আকৃতি সলনি কৰি ল'ব পাৰিব সো মই ফটোজ অপচনটো ব্যৱহাৰ নকৰোঁ মই ডাইৰেক্ট কেমেৰা অপচনটো ব্যৱহাৰ কৰিম সো মই কেমেৰাত ক্লিক কৰি দিছোঁ কেমেৰাত ক্লিক কৰি দিয়াৰ পিছত ইয়াত এলাও বুলি আহিছে ইয়াত আপুনি এলাও কৰি দিব লাগিব সো মই ইয়াত এলাও কৰি দিছোঁ আৰু এলাও কৰি দিয়াৰ পিছত ইয়াত কেমেৰাটো অন হৈ গৈছে গতিকে ইয়াত মই এটি ফটো তুলি ল'ম সো মই এটি ফটো তুলি লওঁ ইয়াৰ পিছত আপুনি এগ্ৰিত ক্লিক কৰিব এতিয়া মোৰ ফটোটো প্ৰসেসিং হৈ আছে মোৰ ফটোটো ইয়াত আহি গৈছে এতিয়া তলত আপুনি দেখিছে কেইবাটা অপচন আছে ইয়াৰে ভিতৰত মই ইয়াৰে এটি অপচন সিলেক্ট কৰি আপোনাক দেখাই দিম এছ বুলি এটা অপচন আছে ইয়াত ক্লিক কৰিম ক্লিক কৰি দিয়াৰ পিছত ইয়াতো বহুকেইটা অপচন আছে ইয়াৰে মই এটি অপচন সিলেক্ট কৰিম ইয়াত কুল অল বুলি এটা অপচন দেখিছে ইয়াত ক্লিক কৰিম কুল অল অপচনটোত ক্লিক কৰাৰ পিছত মোৰ মুখৰ আকৃতি বৃদ্ধ হৈ গৈছে সো মই আৰু ইয়াত বেছি দেখাই নিদিও আপোনালোকে ট্ৰাই কৰি চাব এতিয়া মই ইয়াৰে জেন্ডাৰ অপচনটোত ক্লিক কৰিম ইয়াত দেখিছে জেন্ডাৰ অপচনটো ইয়াত ক্লিক কৰিম মই ইয়াত ক্লিক কৰাৰ পিছত ফিমেলত ক্লিক কৰিছোঁ মই চাও কেনেকুৱা হয় সো দেখিছে আপোনালোকে কেনেকুৱা কৰিব পাৰি এই এপটোৰ জৰিয়তে সো মই আৰু এটা অপচন ট্ৰাই কৰিছোঁ ফিমেল টু ওয়াও সো এই ফটোটো মই এতিয়া এপ্লাই কৰি দিম সো তলত ৰাইট সাইডে দেখিছে আপোনালোকে এপ্লাই বুলি সো মই ইয়াত এপ্লাই কৰি দিম আৰু ইয়াত বহুতো অপচন আছে বহুত ফিচাৰ্স আছে এই এপটোত সো মই ইয়াৰে ভিতৰত স্মাইল অপচনটোত ক্লিক কৰিম সো ক্লাছিক স্মাইল দিম মই এয়া চাও স্মাইল আহি গৈছে সো এইটো মই এপ্লাই কৰি দিছোঁ এতিয়া মই গ্লাছেছ অপচনটোত ক্লিক কৰিম সো গ্লাছেছ অপচনটোত ক্লিক কৰিলোঁ পুনৰ এয়া চাও ওয়াও সো কেনে লাগিছে আপোনালোকৰ এই ভিডিঅ'টো আপোনালোকে কমেন্ট কৰি জনাব আৰু মোৰ এই ফটোটো কেনে লাগিছে আপোনালোকে কমেন্ট কৰি জনাব সো বহুত ইন্টাৰেষ্টিং এপ হয় এইটো আপোনালোকে যদি ব্যৱহাৰ কৰা নাই এই এপটো এতিয়াই ব্যৱহাৰ কৰি চাওক আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেন্ট কৰিব আৰু এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ বাই